হঠাৎ জ্বলি উঠিল কাৰ্বি ভূমি। জ্বলি উঠিল ৰজাৰ প্ৰসাদোপম অট্টালিকা। ৰজাৰ অট্টালিকাত প্ৰজাৰ ক্ষোভৰ দাবানল। প্ৰজাই ভাঙি লণ্ড ভণ্ড কৰিলে ৰজাৰ ঘৰ। সেই ৰজা আন কোনো নহয়, তেওঁ হৈছে কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাং। কাৰ্বি ভূমিৰ একছত্ৰী সম্ৰাট বুলি যাক কোৱা হয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো অতিকে ঘনিষ্ঠ বুলি যাক কোৱা হয়। সেই তুলিৰাম ৰংহাঙৰ ঘৰৰ পৰিৱেশ এয়া। প্ৰজাৰ খং ক্ষোভৰ জুই কৰা নুমুৱাব পাৰিবনে তুলিৰাম ৰংহাঙে? কিহৰ বাবে এই ক্ষোভ অগ্নি? নমস্কাৰ, মই শুভম। প্ৰথমে এইকেইটা দৃশ্য ভালদৰে মন দি চাই লওক। পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পৰিস্থিতি। প্ৰসাদোপম এটা অট্টালিকা জ্বলি আছে। চাৰিওফালৰ পৰা অহৰ্নিশে জনতাই দলিয়াইছে শিল ইটা। যিয়ে যেনেকৈ পাৰে কেৱল মাত্ৰ ভাঙি গৈছে তুলিৰামৰ ঘৰ। একাংশ প্ৰতিবাদী উত্তেজিত লোকে তুলিৰাম ৰংহাঙৰ বাসগৃহত এইদৰে অগ্নি সংযোগ কৰিছে। নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি। আৰক্ষী নিৰাপত্তাৰক্ষীও বাধা দিব পৰা নাই প্ৰতিবাদকাৰী জনতাক। কিন্তু হঠাৎ কি হ'ল কাৰ্বি ভূমিত? জিলাখনত বিশেষকৈ খেৰণীৰ সমীপৰ প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ, চমুকৈ PGR আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত অঞ্চলসমূহত ভূমি বেদখলৰ সমস্যাক লৈ শেহতীয়াকৈ বৃদ্ধি পাইছে উত্তেজনা। প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল জনতা। প্ৰায় 15 দিন ধৰি কাৰ্বি আংলংবাসীয়ে সাব্যস্ত ৰখা প্ৰতিবাদ সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ উঠিল কাৰ্বি ভূমি। প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী বৰ্ষণ কৰিবলগীয়া হৈছে। এই ঘটনাত 3জন প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে এজন নিৰাপত্তাৰক্ষীও আহত হয়। কোনে মাৰিছে? এইটো পুলিচে মাৰিছে। উঠনি যে ব্লেংক ফায়াৰ মাৰিছে। এইটো নেকা মাৰিব পায় নেকি? ব্লেংক ফায়াৰ হ'লে ওপৰত মাৰিব। এ কি ঘূৰি মাৰিব পায় নেকি? দোনো ভাঙি মাৰিবলৈ কোনে অৰ্ডাৰ দিছে? মাৰিবলৈ কোনে অৰ্ডাৰ দিছে? জিলাত পতে আটাইছে। ব্লেংক ফায়াৰ ৰিস্ক ল'ব লাগিব। CM ৰিস্ক ল'ব লাগিব। ব্লেংক ফায়াৰ কৰা নাই। ব্লেংক ফায়াৰ কৰা নাই। ব্লেংক ফায়াৰ কৰিছে নে কৰা নাই? উঠো আপুনিও দেখিছে বন্দুক আৱাজ শুনিছে নে শুনা নাই? সেই সময়তে এনেকা ঘটনা পাই গ'ল। 3জন এতিয়া হাস্পতাল লাইফ। ঘটনাৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ সন্দৰ্ভতো এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ পোৱা নাই। এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই কৰ্তৃপক্ষই। অৱশ্যে ঘটনাৰ পিছতে যিকোনো হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলিও আৰক্ষীৰ সূত্ৰই ইংগিত দিছে। তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নি সংযোগৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ লগতে এই ঘটনাত তদন্তৰো ইংগিত প্ৰদান কৰিছে আৰক্ষীৰ সূত্ৰই। তুলিৰাম ৰংহাঙৰ ডিফুত থকা বাসগৃহটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সাময়িকভাৱে খেৰণী ঘটনাৰ পাছতে ডিফু স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় বন্ধ কৰি দিয়া হয়। সমগ্ৰ ঘটনাক লৈ তুলিৰাম ৰংহাঙৰ ফালৰ পৰা কোৱা হৈছে যে ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতি সৃষ্টি হৈছে। এইটো PGR VGR যিবিলাকৰ তেওঁলোকৰ PGR VGRৰ যিটো সেই PGR VGRৰ থকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত এভিকশ্যন কৰিব লাগে বুলি কৈছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছো আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি এভিকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছো। সিদ্ধান্ত মতে আমি PGR VGRৰ মাটি বসবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী কামৰা 11 জনৰ আমি লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম। ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নোটিছ দিলো যে আপোনালোকে 15 ডেজৰ ভিতৰত PGR VGR থকা বসবাসকলে ইয়াৰ পৰা যাব লাগে, আমি এভিকশ্যন কৰিম। কিন্তু সেই নোটিছ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে
হাইকোৰ্টৰ PIL কেছ দিয়া হৈছে। PIL কেছ চলি আছে এতিয়ালৈকে। PIL কেছ দিয়াৰ পিছত আমিও লাগি আছো কেছ জিকিবৰ কাৰণে, কিন্তু কেছটো এতিয়ালৈকে চলি আছে PIL কেছ। কণ্টেম্প অফ কোৰ্ট এক্ট 1971 আণ্ডাৰ সেকশন 12 মতে আমি যদি এভেকশ্যন কৰিবলৈ হলে আমি ওটা পানিচমেন্ট পাম, আৰু সেইটো কোৰ্ট কেছ চলি থকা সময়তো এভেকশ্যনটো কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে, হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছো যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰিম। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। ৰিটাৰ্ণ দিছো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছো যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো ঠিক কৰাইছে, আজি 4 বাজি। আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছো কাউন্সিল কনফাৰেন্সত, কিন্তু তেওঁলোকৰ অহা নাই। যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে। গুৱাহাটী এৰেষ্ট নহয়, গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে। তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে লৈ গৈছে। গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি, যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে। মইতো আজি এপিল কৰিছো যে স্থায়ী শান্তি হওক, আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। সদায় মই কৈ থাকো যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম। ঘৰটো নাই, মোৰ মানে দেউতা আছে তাতে। দেউতাটো ট্ৰিটমেন্টৰ কাৰণে গুৱাহাটীতে আছে। ঘৰত কোনো নাই, কাম কৰা কেইজনমান আছে। তাৰপিছত গাঁৱৰ মানুহ বিলাকৰ আহিছে, গাঁৱৰ পৰিয়ালবিলাক প্ৰায় 200-300 জন মান পৰিয়ালবিলাক আহিছে, আহি বাধাও দিছে, কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে, তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে, তাৰপিছত ঘৰটো জ্বলাই দিছে। এটা ঘৰটো আছে নেকি, 2টা ঘৰটো জ্বলাইছে। যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটি বিলাক থকা ঘৰটো জ্বলাই দিছে। আপুনি আজি কোকাৰ পৰা আহি আছিলে? কোকাৰ পৰা আহি আছো যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছো। ইয়াত 4 বাজি আগতে মই পাইছো, কিন্তু ইয়াত ঘটনাটো ৰাস্তাতে মই শুনিছো। তাৰমানে আৰক্ষীয়ে মানে কালি একো ভুল বুজাবুজি নোহোৱা হলে বা এৰেষ্ট কৰা বুলি যিটো ওলালে ৰাতিপুৱাৰ পৰা, সেইটো নোহোৱা হলে চাগে নহলে আৰক্ষীও নজনালে নেকি? তেওঁলোকৰ প্ৰশাসনে অলপ লেপছ কৰিছে বুলি ভাবি দিলে? নহয়, তেখেতক আৰক্ষীয়ে ট্ৰিটমেন্ট কাৰণে আপোনালোকক লৈ যাম বুলি লৈ গৈছে। এৰেষ্ট নহয়, আৰু এইটো কোৱা হৈছে। আৰু তেওঁলোকৰ যিবিলাকৰ আন্দোলন APSLC লিডাৰৰ তেওঁলোকক বুজাইছে, আংটং দি সেই সময় আছে বুলি কৈছে যে এৰেষ্ট নহয়, ট্ৰিটমেন্টৰ কাৰণে গুৱাহাটী লৈ গৈছে। আৰু খেৰণিৰ পৰা 3খনমান গাড়ীত টাটা মোবাইলত আপোনাৰ ঘৰলৈ খেৰণিৰ পৰা গৈছে। সময়তো পুলিচ মানে যেনেকুৱাকে থাকিব লাগিছিল পৰ্যাপ্ত নাথাকাৰ কাৰণে হ'ল বুলি ভাবিছো। গতিকে এইটো মই ক'ব নোৱাৰো, মইতো তাত ঠাইত নাই। গতিকে এতিয়াতো যি ঘটনা হৈছে, গতিকে মই ৰাইজক অনুৰোধ কৰিব বিচাৰো যাতে এনেকা ঘটনা কাৰ্বি আংলং নহয়। অলপ সকলোৱে দল সংগঠন মই অনুৰোধ কৰিছো, কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছো, বুদ্ধিজীৱীক অনুৰোধ কৰিছো যাতে কাৰ্বি আংলঙৰ এনেকা ঘটনা যাতে নহয়, তাৰকে শান্তি থাকক, তাৰ কাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছো। মানে প্ৰতিবাদকাৰীখিনি খেৰণিৰ পৰা গাড়ী লৈ গৈছে। আমাৰো আশা শীঘ্ৰে হাম কাটক কাৰ্বি ভূমিৰ পৰিস্থিতি।